নমস্কাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম আজি উমৰাংচু টুৰিষ্ট ক্লজ ৰোডত দিনৰ প্ৰায় 12টা বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় গেছ চিলিণ্ডাৰ কঢ়িয়াই নিয়া তীব্ৰ বেগত থকা এখন টেম্পো নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ইলেক্ট্ৰিক পষ্টত আঘাত কৰে য'ত চালক আৰু সহকাৰীজন গুৰুতৰভাৱে আহত হয় গুৰুতৰভাৱে আহত চালক বিকি চেত্ৰী আৰু সহকাৰী বিকাশ চাজেমক আৰক্ষী স্থানীয় ৰাইজ আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কৰ্মীসকলে উদ্ধাৰ কৰি উমৰাংচুৰ গ্ৰামীণ হাস্পতালত চিকিৎসাৰ বাবে লৈ যায় কিন্তু আঘাত গুৰুতৰ হোৱাৰ বাবে আৰু উন্নত চিকিৎসাৰ বাবে বিকি চেত্ৰী আৰু বিকাশ চাজেমক নগাঁৱলৈ প্ৰেৰণ কৰা হয় इधर से घुसाई के ताने का तो आएगा इधर से नहीं उसको ऊपर डाउन करने के लिए अभी बंद करो अरे वो दूसरा पेशेंट भी वही है কিমান মান সময় হৈ গ'ল কিমান হ'ব এতিয়া 15 মিনিটমানটো হৈ গ'ল ন যদি যাম মানে 15 মিনিট নাই এনে ইফালৰ পৰা গাড়ী আছিল নেকি নাই এটাও গাড়ী মানে এইটো গাড়ীটো নিজে চলাই নিজে মাৰি দিছে নিজে চলাইছে নিজে মাৰিছে স্পীডত আছিলে ন অলপ আমি এনেকৈতো দেখাতো পোৱা নাই গাড়ীটো স্পীডেই হ'ব সেইকাৰণে এনেকুৱা হৈছে